এই কমলা, তোৰ পুতৰি বোলে বিয়া পাতিলে বোলে? তোক কোনে ক'লেনো বিয়া পাতিছে বুলি? পাতিলে, আজি বেছি দিন হোৱা নাই, এসপ্তাহে হৈছে। এই তই নাজান নেকি আমাৰ গাঁওখনৰ কথা? মানুহ এজন পাতিলে আৰু পুৰা জানাই আৰু গোন্ধে কৰি দিয়ে, পুৰা গোন্ধ গোন্ধ হৈ যায়। সেনেকৈ আহিছে তহঁতৰ সেই ল'ৰাৰ কথা। হয় নেকি? দেচোন বাৰু মই বোৱাৰীক মাতি দিওঁ দে চাহ আনিবৰ কাৰণে। নাই নাই, চাহ নাখাওঁ দে। চাহ খাব হ'লে দেৰি হৈ যাব, মই আকৌ অফিচলৈ যাওঁতে। দে হ'ব দে, চাহ নাখাওঁ যদি আৰু কি কৰিম আৰু মই বোৱাৰীটোক মাতি দি আছোঁ, আশীৰ্বাদ দি যায় আৰু। বোৱাৰী, বোৱাৰী, চাওঁ এইপিনে আহাচোন, তোমাক চাবলৈ মানুহ আহিছে। মা কোৱা। এই আৰু মেচা বোৱাৰী আহিছে আমাৰ, এইজনীয়ে আমাৰ বোৱাৰী। হয় নেকি? বোৱাৰীজনী দেখোন পুৰা মডাৰ্ণ টাইপ দেখোন। মইতো প্ৰথমতে ক'ব পাহৰিয়ে গ'লোঁ, আমাৰ বোৱাৰীজনী মডাৰ্ণ হয়। ময়ো থাকি শিকিলোঁ কিছুমান কথা। ভালে দে। বোৱাৰী, ভৰিত ধৰি সেৱা নোলোৱা কিয় তুমি? মা লৈছোঁ ৰ'ব। দে বোৱাৰী, ভালকে থাকিবা দেই তোমালোকে। দে কমলা, মই উঠো দে আৰু মোৰো অফিচলৈ যাব সময় হৈছে আৰু। নুঠিবি কেইখনমান ফটো তুলি লওঁ নহয় তাইৰ। এই সেৱা লৈ থকা ফটো আপলোড দিব লাগিব নহয়।